ভিডিঅ'টো কাতি বিহুৰে সেইদিনা মই নিজ হাতে বোৱা এখন মেখেলা উলিয়াই লৈছোঁ পিন্ধিবৰ কাৰণে লগতে এখন চাদৰ লৈছোঁ যিখন মায়ে বহু বছৰ আগতে বৰ্ণালী পাতেৰে বৈছিলে বিহু বুলি কোৱাৰ লগে লগে বোৱা কাপোৰ সাজ খুব প্ৰিয় নহয়নে এয়া মই ধুনীয়াকৈ উলিয়াই ল'লোঁ বিহুলৈ বুলি এয়া হ'ল আমাৰ ঘৰৰ তুলসী ভেটিটো দেখাৰ লগে লগে সৰুকালৰ স্মৃতি মনত পৰিছে কিয়নো বিহুৰ দিনা খুব ব্যস্ত আছিলোঁ ভেটিটোক লৈ কেনেকৈ বনাম কিদৰে সজাম আজিকালি তেনে ব্যস্ততা ল'ৰা ছোৱালীবোৰৰ মাজত দেখা পোৱা নাই আৰু এয়া হ'ল হাজবেণ্ডৰ ঘৰৰ বিহু অলপ ব্যতিক্ৰম খুব হুলস্থুলীয়া বৰ বিশেষ ভাল নালাগে কিয়নো আমি জনা হোৱাৰ পৰা চাদৰ মেখেলা এযোৰ পিন্ধি সন্ধিয়া বিহু গাবলৈ ওলাই গৈছিলোঁ আৰু খুব ধীৰে স্থিৰে প্ৰাৰ্থনা কৰি বা তুলসী তলত যি বিহু তুলসীৰ তলে তলে মৃগপহু চৰে সেয়া গাই প্ৰসাদ বিতৰণ কৰিছিলোঁ ইয়াত কিন্তু তেনে পৰিৱেশ নাই মই আনকি সেৱাও কৰিবলৈ নাপালোঁ পিছফালে ৰৈ গ'লোঁ আৰু মোৰ আজি মিনি ব্লগটো ইমানেই আজিলৈ আহোঁ বাই বাই অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিম তেতিয়ালৈকে সকলো ভালে থাকক কুশলে থাকক